নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি এটা ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা নতুনকৈ এটা ভেকেঞ্চি আহিছে, যিটো 12, 10 গ্ৰেজুৱেট কাৰ বাবে আহিছে এইটো আমি চাম আহক আজি এই ভিডিঅ'টোৰ দ্বাৰাই। এয়া হ'ল ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট, যিটো গোটেইখিনি ডিটেইলছ আছে আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল নটিফিকেশ্যনো আহি গৈছে। এইটো হ'ল অফিচিয়েল নটিফিকেশ্যন। আমি গোটেই ভিডিঅ'টোৰ দ্বাৰাই জানিম কেনেকৈনো কি কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ লাষ্ট ডেট কিমান, গোটেইখিনি আমি জানিম এই ভিডিঅ'টোৰ দ্বাৰাই। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2021 অৰ্গেনাইজেশ্যন হ'ল ইনকাম টেক্স ডিপাৰ্টমেণ্ট, আয়কৰ বিভাগ। এপ্লাই মোড হ'ল অফলাইন আৰু পোষ্ট নেমকেইটা হৈছে ইনকাম টেক্স ইনস্পেক্টৰ, টেক্স এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, এইকেইটা হ'ল এই তিনিটা আহিছে পোষ্ট। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ভৰ্তি 2021 চিলেকশ্যন প্ৰচেছটো হ'ল ইণ্টাৰভিউ আৰু ভেৰিফিকেশ্যন অফ চাৰ্টিফিকেট, মানে আপোনালোকৰ চাৰ্টিফিকেটখন গোটেই ভেৰিফিকেশ্যন কৰিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ চেলাৰী কিমান হ'ব? ইয়াত 25,500ৰ পৰা 46,900ৰ ভিতৰত হ'ব আৰু অল ইণ্ডিয়াৰ গোটেই কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যিসকল ইলিজিবল হয় তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ জবটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব 12 পাছ বা গ্ৰেজুৱেট। যিসকলে কোনো এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেওঁলোকে ইয়াত পঠাব পাৰিব। ইয়াত টোটেল ভেকেঞ্চি আছে 8টা। ইয়াৰ গোটেই ডিটেইলছখিনি চাবলৈ আপোনালোকে এই নটিফিকেশ্যনটো চালেই হ'ল। এইটো আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম, একেলগে আপোনালোকৰ মই ইয়াৰ এই লিংকটো দি দিম, এই অফিচিয়েল ৱেবছাইটটোৰ। আপোনালোকে তাত চাই ল'ব। এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন। ইয়াৰ আপোনালোকে এই নটিফিকেশ্যনটো খুলি কিনে আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে যোনখন ফৰ্ম থাকিব এখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড আৰু ইয়াৰ লাষ্ট ডেট হ'ল, ইয়াৰ ষ্টাৰ্টিং ডেট আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 2/2/2021, মানে ফেব্ৰুৱাৰী 2 তাৰিখ লাষ্ট ডেট। আৰু ইয়াৰ 17/2/2021লৈকেও আছে। যিসকল নৰ্থ ইষ্টৰ ষ্টেট আছে, আন্দামান নিকোবৰৰ আইলেণ্ডৰ যিসকলে পঠাব, লক্ষদ্বীপ, ইষ্টাৰ্ণ ৱাইল্ড ষ্টেট অফ জম্মু আৰু কাশ্মীৰৰ এইকেইখন ষ্টেটৰ কাৰণে লাষ্ট ডেট হ'ল 17 তাৰিখ ফেব্ৰুৱাৰী 17 তাৰিখ। আৰু ইয়াত আপোনালোকে গৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। এই দুটা লিংক দিছে, ইয়াত গৈ আপোনালোকে অফিচিয়েল ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত চাওক, ইনকাম টেক্স ইনস্পেক্টৰৰ কাৰণে এটা পোষ্ট আছে, টেক্স এছিষ্টেণ্টৰ কাৰণে 6টা, ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে এটা আছে। আৰু ইয়াৰ আমি ফৰ্মখন দেখুৱাই দিছোঁ কেনেকুৱা। এইখন হ'ল ফৰ্ম। ইয়াত আপোনালোকে এইখন প্ৰিণ্ট কৰি লৈ আপোনালোকে ইয়াত ইনকাম টেক্স ইনস্পেক্টৰৰ বা যিটো আপুনি পোষ্টত পঠাব তাত আপুনি টিক মাৰ্ক কৰি দিব। ইয়াত পাছপৰ্ট ফটো দিব, চিগনেচাৰ দিব আৰু ইয়াত আপোনাৰ নাম, দেউতাৰ নাম, জেণ্ডাৰ, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ, লগতে পিন নম্বৰ, এড্ৰেছ ফৰ কমিউনিটি, ইয়াত আপোনাৰ ফুল নেম, ফাদাৰ নেম, জেণ্ডাৰ, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ, লগতে পিন নম্বৰ, এড্ৰেছ ফৰ কমিউনিকেশ্যন উইথ পিন কোড, ডেট অফ বাৰ্থ, এজ, আপোনাৰ কাষ্টটো ইয়াত দি দিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনখন দি দিব। একেলগে আপোনালোকে এটাচ কৰি দিব লাগিব ইয়াতে কপিখিনি। আৰু যদি স্পৰ্টছ অফ হুইচ এপ্লাইড, কিবা যদি আপোনাৰ খেলাৰ কিবা আছে তাত দি দিব। এইখিনি গোটেইখিনি চাই ল'ব আপোনালোকে। চাই পেলাই আপোনালোকে ইয়াত এপ্লাই কৰি দিব। ইয়াৰ পিছত ইনকাম টেক্স ৰিকুৱাৰমেণ্টৰ এজ লিমিট হ'ল ইনস্পেক্টৰ অফ ইনকাম টেক্সৰ কাৰণে 18ৰ পৰা 30 বছৰ, টেক্স এছিষ্টেণ্টৰ আৰু ষ্টেনোগ্ৰাফাৰৰ কাৰণে 18ৰ পৰা 27 বছৰ, আৰু এপ্লিকেশ্যন ফিজ কাৰো কাৰণে নালাগে, নীল ইয়াত। আৰু এইটা হ'ল ইয়াৰ নটিফিকেশ্যন মই দি দিম ডিছক্ৰিপশ্যনত। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো, আপোনালোকে গৈ চাই ল'ব। আজিৰ ভেকেঞ্চিটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।